हेलो गाइस सो আজি মোৰ ভিডিঅ'টো মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰৰ পৰাই শুৰু কৰি দিলোঁ আৰু থাম্বনেলখন চাই চাগে আপোনালোকেতো গম পাইছে আজি ভিডিঅ'টো কি হ'ব। যেহেতু মোৰ লগৰ ছোৱালীজনীয়ে ধুনীয়া ধুনীয়া কেক বনাই চ' তাই আজি এটা অৰ্ডাৰ পাইছিলে ৰিং চেৰিমনিৰ ভেনিলা ফ্লেভাৰ্ছৰ 4 কেজি এটা কেক। চ' তাই মানে মোকো মাতি তাই মোক মানে মেজাৰমেণ্টবিলাক কৈ আছে কিমান কেজিত কিমান ময়দা দিব লাগিব আৰু তাতে কিমান বেকিং পাউডাৰ বেকিং সোডা দিব লাগিব। চ' তাই মোক কৈও আছে আৰু তাই নিজে কামখিনিও কৰি গৈ আছে। চ' যিহেতু তাই মানে মোক কৈছিলে মোকো শিকাম বুলি, সেইকাৰণে অলপ চলপ মানে চাবৰ কাৰণে আইডিয়াটো আহিবৰ কাৰণে তাই মানে মোক মাতি দিলে। সেইকাৰণে ময়ো ভাবিলোঁ কিয় এটা ভিডিঅ'ও বনাই দিওঁ, যিহেতু তাই ইমান ধুনীয়া ধুনীয়া কেক বনায়। চ' সেইকাৰণে ভাবিলোঁ আপোনালোকে চাওক মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে কিমান ধুনীয়া ধুনীয়া কেক বনায়। ত' মই কৈছিলোঁ বেকিং পাউডাৰ বেকিং সোডা দুটাই দিব লাগিব, কিন্তু মই পাহৰিলোঁ কিন্তু বেকিং সোডা আছিলে কোনটো বেকিং পাউডাৰ আছিলে, যিয়ে নহওক দুটাই দিব লাগিব। চ' তাৰেও মানে মোক মেজাৰমেণ্টখিনি কৈ গৈ আছে ক'ত কিমান দিব লাগিব। চ' ময়দাখিনিৰ লগত নিমখ অলপমান বেকিং সোডা বেকিং পাউডাৰ গোটেইখিনি মিহলাই ছাইড কৰি থৈ দিলে। তাৰপিছত কণীখিনি এটা এটাকৈ কণী হোৱাইট আৰু কণী য়ল্কখিনি দুটা বাতিত বেলেগ বেলেগকৈ থৈ দিলে। তাতেও ক'লে মানে 4 কেজি কণী 4 কেজি কেকত কিমানটা কণী দিব লাগে। চব তাই মানে মোক কৈও আছে আৰু লগতে তাই নিজৰ কামো কৰি আছে। চ' এটা এটাকৈ গোটেইখিনি কণী বেলেগ বেলেগ কৰি কেনে থৈ দিলে। আৰু তাৰে পিছত যিহেতু কেকটো ভেনিলা ফ্লেভাৰ্ছৰ আছিলে, চ' তাই ভেনিলা এচেঞ্চখিনি দুটা বাতিতে মানে আধা আধা কৰি কেনে দি দিলে। আৰু সেইটোও মোক মেজাৰমেণ্টবিলাক কৈ কেনে তাই দি আছে। চ' সেইখিনি বেলেগ বেলেগ কৰি কেনে এতিয়া হেণ্ড মিক্সাৰটোৱে তাই সেইখিনি ফেটি ল'ব ভালকৈ। আৰু ছাইডত দেখিছে নহয় বগা বগা, সেইখিনি হ'ল ময়দা নহয় দে, সেইখিনি হ'ল চেনি পিচি কেনে থৈ দিছিলে, চেনি পাউডাৰ কৰি কেনে থৈ দিছিলে। চ' এই কণীখিনিৰ লগত এতিয়া অলপ অলপকৈ তাতে দি ভালদৰে ফেটি ল'ব। আৰু একেলগে নিদিয়ে, কাৰণ ফেটাৰো এটা ছিষ্টেম আছে। চ' ভাল কৰি যদি ফেটি নলয় চ' ভাল নহ'ব। চ' এনেকৈ ফেটোতে চাওক একদম বাটাৰী ক্ৰীমৰ দৰে হৈ গ'ল। চ' এনেকৈ গোটেইখিনি চেনিও দিয়া হৈ গ'ল। গোটেইখিনি লাষ্টৰখিনি গোটেইখিনি একেবাৰে মিক্স কৰি দি দিলে। তাৰপিছত আৰু যে য়কখিনিত যে বেলেগ কৰি থৈ দিছিলে, এতিয়া লাহে লাহে অকণ অকণ কৰি এই বাকীখিনিৰ লগত মিক্স কৰি কেনে আৰু ভালদৰে ফেটি ল'ব। আৰু এটা কথা, কোনোবাই যদি কেক বনাব শিকিব খোজে, চ' মোৰ লগৰজনী তাই কেকো বনোৱা শিকায়। আৰু কোনোবাই যদি অৰ্ডাৰ কৰিব খোজে তেতিয়াহ'লে তাইক অৰ্ডাৰো দিব পাৰে। বাৰ্থডে হওক ৱেডিং হওক যিহৰে নহওক, তাই ধুনীয়া ধুনীয়া যেনেকুৱা ডিজাইনৰ লাগে তেনেকুৱা ডিজাইনৰ তাই বনাই দিয়ে। চ' কাৰোবাৰ যদি শিকিবৰ মন বা কোনোবাই যদি অৰ্ডাৰ কৰিব পাৰে, চ' মোক ক'লে হ'ল, নহ'লে তাইৰো ইনষ্টাগ্ৰামত একাউণ্ট আছে, তাতেও তাইক চালমা হাছান বুলি, চ' তাতেও তাইক কণ্টেক্ট কৰিব পাৰে। চ' তেনেকৈ গোটেইখিনি ধুনীয়াকৈ তাই ফেটি ল'লে। আৰু চাওক ফেটোতে কিমানখিনি হৈ গ'ল। চ' ফেটা হোৱাৰ পিছত কেঁচা গাখীৰ আৰু ময়দাখিনি যে বেকিং সোডা বেকিং পাউডাৰ মিক্স কৰা আছিলে, চ' সেইখিনি অলপ অলপকৈ তাৰে লগত কণীখিনিৰ লগত মিক্স কৰি থাকিব। আৰু তাৰে মিক্স কৰাৰো নিয়ম আছে। যেনেকুৱা আমি নৰ্মেলি ঘৰত কিবা বনালে ফেটো, তেনেকুৱা নহয়। তাৰে লাহে লাহে ফেটি থাকিব লাগিব। চ' গোটেইখিনি তেনেকৈ অলপ অলপকৈ গোটেইখিনি ফেটা মিক্স কৰা হৈ গ'ল ভাল কৰি। আৰু অলপমান ময়দা আছিলে সেইখিনিও গোটেইখিনি দিয়া হৈ গ'ল। তাৰপিছত গোটেইখিনি ফেটা হোৱাৰ পিছত এয়া ছাইডত দেখিছে নহয়, এই বাতিকেইটা বেক কৰা বাতিকেইটাত অলপ অলপকৈ, যিহেতু 4 কেজিৰ হয়, সিহঁতৰ 3 তৰফৰ মানে লাগিব, 3টা ষ্টেজৰ মানে লাগিব কেক। চ' 3টা বাতিত 3টা চাইজৰ বাতিত একেলগে ঢালি দিলে, সমান কোৱাণ্টিটিত মানে মিলাই কেনে দি দিলে তাই। তাৰপিছত বাতিটোত আগতে বাটাৰ পেপাৰ দি দিছে তলত, যিহেতু তলত বেক হোৱাৰ পিছত তলত লাগি ধৰিব। আৰু ছাইডত বাটাৰ লগাই থৈ দিছে, বাটাৰো লগাব পাৰে, ৰিফাইন তেলো লগাব পাৰে, সেইটো আপোনাৰ কথা।
তেনেকৈ তিনিটাতে দি দিলে। তাৰপিছত এডাল শলাৰে ভাল কৰি লাৰি দিলে, মিক্স কৰি দিলে, যাতে মানে ভিতৰত হাৱা সোমাই নাথাকে। যদি হাৱা সোমাই থাকে তেতিয়াহ'লে বস্তুটো পিছত মানে বেক হোৱাৰ পিছত ভিতৰত ফুটা ফুটা হৈ থাকিব। ফুটা ফুটা হৈ থাকিলে সেইটো ভাল নহ'ব। চ' দেখাতো ভাল নালাগে। চ' তাই অভেনটো গৰম কৰি কেনে ইয়াতে দুটা সোমাই দিলে, যিহেতু টাইম নাছিলে। চ' আৰু এটা কি কৰিলে, তাই গেছত বহাই দিলে। চ' তেনেকৈ দুই চাইডত দুটা বহাই দিলে। চব গেছত তাই বহাই দিলে। গেছতো কেনেকৈ বহাব লাগে তাই মোক শিকাই দিলে। চ' তেনেকৈ তিনিটাই হৈ গ'ল। তাৰপিছত তাই তাৰ পৰা ওলাই ঠাণ্ডা হ'ব দিলে, কাৰণ জল্দি জল্দি হেৰি কৰিব লাগিব। আৰু সেইদিনা মানে বহুত গৰম আছিলে, চ' জল্দি ঠাণ্ডা হোৱাই নাছিলে। চ' তাই এটা এটাকৈ ওলাই কেনে ঠাণ্ডা হ'বৰ কাৰণে থৈ দিলে। আৰু আপোনালোকে নাভাবিব এই ভিডিঅ'টো যে মোৰ 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত ৰেকৰ্ডিং কৰা হৈছে। এই ভিডিঅ'টো বনাবৰ কাৰণে মই ৰাতিপুৱা 10টাৰ পৰা একেবাৰে ৰাতি 8:30লৈ ৰখিব লগা হৈছে সিহঁতৰ ঘৰত। কাৰণ যিহেতু বহুত টাইম লাগে, ইমান সহজো নহয় আৰু কষ্টও হয় বহুত। চ' আপোনালোকে ভিডিঅ'টো চাই লাইক কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত তাই কি কৰিলে, ছাইডত যিখিনি অভাৰ কুক হৈ গৈছিলে সেইখিনি তাই কাটি কাটি দিলে অলপ অলপকৈ, আৰু তলৰখিনিও অলপমান কাটি কাটি দিলে। এইটো চবতকৈ সৰু চাইজৰটো আছিলে। চ' তেনেকৈ ছাইডৰখিনি কটাৰ পিছত গোটেইখিনি পিচ পিচ কৰি কেনে থৈ দিলে। চ' কিছুমানে ভাবে যে ঘৰত অৰ্ডাৰ দিলে বহুত পইচাটো বেছিকৈ লয়, দোকানত বহুত কম কৰি লয়। এটা কথা সঁচাই, কিন্তু ঘৰত যিহেতু বনাব দিয়ে নহয়, তাতে অৰিজিনেল বস্তু ইউজ কৰে। আৰু সঁচাই বহুত কষ্ট হয় আৰু খৰচা হয়, যিহেতু মই নিজে দেখিছোঁ। চ' কিছুমানে যে কয়, সেইকাৰণে মই এইখিনি কথা ক'ব লগা হ'ল। চ' তাৰপিছত হুইপ ক্ৰীমখিনি ভালদৰে ফেটি ল'লে। ফেটি লৈ পিচ পিচ কৰি কেনে যে কেকখিনি থৈ দিছিলে, এটা এটা পিচ ল'লে। তাৰে ওপৰত চুগাৰ চিৰাপ আৰু হুইপ ক্ৰীমখিনি ভালদৰে মিলাই দিলে। এটা এটা পিচ ল'লে, তাৰে ওপৰত চুগাৰ চিৰাপ দি কেনে ভিজাই ল'লে, যাতে মানে কেকখিনি ভাল ছফ্ট হয় আৰু মিঠা হয়। চ' গোটেইখিনি ডেক'ৰেট কৰি ল'লে। আৰু এটা কথা, মানে ঘৰত অৰ্ডাৰ দিলে এটা কি ভাল হয়, আপুনি বস্তুটো একদম ফ্ৰেছ ফ্ৰেছ পায় আৰু খায়ো ভাল লাগে। একদম ফ্ৰেছ ফ্ৰেছ খোৱাৰ টেষ্টটো অলপমান বেলেগে হয়। আৰু বাহিৰত অৰ্ডাৰ দিলে যিহেতু আগতে বনাই থৈ দিয়ে, চ' অলপমান ফ্ৰেছ নহয়। চ' যিহেতু কেকটো আছিলে, যাৰ অৰ্ডাৰ আছিলে তেখেতসকলক মানে হোৱাইট আৰু লাইট পিংক কালাৰৰ লাগে। চ' তাই কি কৰিলে, হুইপ ক্ৰীমৰ লগত অলপমান ফুড কালাৰ্ছ মিলাই লাইট পিংক কৰি আৰু তাৰে লগত মিক্স কৰি ডেক'ৰেট কৰি দিলে। দেখা পাইছে নহয়, লাইট পিংক এণ্ড হোৱাইট। চ' চাবলৈও বহুত ভাল। আৰু এনেকৈ ৱেডিং কেক হ'লে মানে হোৱাইট আৰু লাইট পিংকটোৱে বেছি ভাল লাগে। চ' তেনেকৈ গোটেইখিনি লাইট পিংক আৰু হোৱাইট মিলাই দিলে। তাৰপিছত কেকখিনি অলপমান ফিক্স হ'বৰ কাৰণে, ঠাণ্ডা হ'বৰ কাৰণে ফ্ৰিজত থয়। তাই তাৰপিছত ফুলখিনি অলপমান ডেক'ৰেট কৰিলে, অলপমান হাইলাইট কৰি দিলে। কাৰণ তাই কেকটো মানে অৰিজিনেল ফুলেৰে ডিজাইনিং কৰিব, গোলাপ ফুল আৰু জেপচিৰে। চ' সেইকাৰণে তাই গোলাপ ফুলখিনি অলপমান হাইলাইট কৰি দিলে। তাৰে পিছত কি কৰিলে, কেকখিনি ফ্ৰিজত যে ফিক্স হ'বৰ কাৰণে থৈ দিছিলে, ওলাই কেনে এটাৰ ওপৰত এটা থয়। তাই এয়া ওপৰত শলাডাল দেখা পাইছে নহয়, শলাকেইটা দিছে কাৰণ কেককেইটা যাতে হিলি কেনে বেলেগ বেলেগ হৈ নাযায়। চ' সেইকাৰণে ফিক্স হৈ থকাৰ কাৰণে শলাকেইটা দি দিলে। তাৰপিছত তেনেকৈ এটাৰ ওপৰত এটা তিনিটাই দি তাই ক্ৰীমেৰে ভালদৰে ফিক্স কৰি দিলে। চ' তাৰপিছত এয়া গোলাপ ফুলখিনি এটা এটাকৈ তাই ভাল ধুনীয়াকৈ ডিজাইন কৰি দিলে। চ' তেনেকৈ তিনিটাতে এয়া দেখিছে নহয়, তিনি তৰপত মানে তিনিটা ষ্টেপ, যিহেতু তিনিটা ষ্টেপতে তেনেকৈ এটা এটা ফুলৰ থোপা ধুনীয়াকৈ মাজে মাজে জিপচি আৰু গোলাপ ফুল তেনেকৈ মিলাই দিলে। তাৰপিছত লাষ্টত ওপৰত আৰু তেনেকৈ গোলাপ ফুল আৰু জেপচি মিলাই দিলে।
চাওক ফ্ৰেণ্ডছ, কমপ্লিট নোহোৱাতে ইমান মৰম লাগিছে কেকটো, আৰু গোটেই কমপ্লিট হোৱাৰ পিছত যে কিমান মৰম লাগিব। চ' সেইকাৰণে কৈছোঁ, আপোনালোকে যদি কোনোবাই যদি শিকিবও খোজে বা কোনোবাই যদি অৰ্ডাৰ কৰিবও খোজে, ইয়াত মোৰ তাতেও কণ্টেক্ট কৰিব পাৰে। নহ'লে মই কৈছোঁ নহয়, তাই ইনষ্টাগ্ৰামত চালমা হাছান বুলি আছে, তাতেও তাইক কণ্টেক্ট কৰিব পাৰে। চ' তেনেকৈ গোটেইখিনি বেচেৰি ৰাতিপুৱাৰ পৰা কষ্ট কৰি কৰি ফাইনেলি এতিয়া মানে শেষ হ'ব হৈছে। চ' চাই লওক, কষ্টৰ ফল কয় নহয় সদায় মিঠা। চ' বেচেৰি কষ্ট কৰোঁতে কৰোঁতে কেকটো সঁচাই বহুত ধুনীয়া লগাইছে। সেইকাৰণে ফ্ৰেণ্ডছ, তাইৰ কষ্টখিনিৰ কাৰণে সকলোৱে যেন ভিডিঅ'টোত এটা লাইক কৰি দিয়ে আৰু কমেণ্টত জনাব কেকটো আপোনালোকৰ কেনেকুৱা লাগিলে চাই। চ' তাইৰ কাৰণে অলপমান ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। চ' তাৰেপিছত ফুলখিনি কমপ্লিট লগোৱা হোৱাৰ পিছত গল্ডেন পেপাৰেৰে আৰু অলপমান ডিজাইনিং কৰি দিছে, যাতে অলপমান কেকটো আৰু দেখাত ধুনীয়া হওক। চ' অলপকৈ সৰু সৰু পিচ কৰি কেনে তাই গল্ডেন পেপাৰ লগাই দিলে আৰু ওপৰত ৰিং চেৰিমনিৰ এটা ষ্টিক লগাই দিলে। চ' এয়া হ'ল ফাইনেলি কেক ৰেডি। চ' চাই লওক কিমান ধুনীয়া লাগিছে। চ' আপোনালোকৰো যদি ভাল লাগিছে, চ' লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিম আপোনালোকৰ মাজত আৰু নতুন নতুন ভিডিঅ' লৈ। চ' তেতিয়ালৈ বাই বাই, থেংক ইউ ইমান সময় আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে।